ঐ এপাত চেণ্ডেল কোনে মাৰিছিলি? মই মাৰিছিলো, কি কৰিবি? দম আছে যে তুই ইপাত চেণ্ডেলো মাৰি দে। ঐ লোৱা, তই কথা এটা কচোন, গাখীৰ খালে বেছি শক্তি পায় নে মদ খালে বেছি শক্তি পায়? মদ খালে বেছি শক্তি পায় আকৌ। কেলে মদ খালে বেছি শক্তি পায়? এগিলাচ তই মদ খাই পিনে এখন দৰ্জা তই ঘুচিয়াই ভাঙি দিব পাৰিবি, কিন্তু তই 5 গিলাচ তই গাখীৰ খাই পিনে এখন দৰ্জা ভাঙিব নোৱাৰ। ঐ ল'ৰা তই কথা এটা গম পাৱ নাই? তোৰ আজি গাৰ্লফ্ৰেণ্ডৰ বিয়া নহয়? হা ব'ল। ঐ ৰহ তাইতো বিয়া হ'লে তই এতিয়া দৈ গৈ কি পাবি? ব'ল ব'ল, গাহৰি মাংস এটা হৈ থাকিব। ঐ আমি চাইকেলখন চুৰ কৰি আনিছো হয়, এখন কিমান দাম তই গম পাৱ নাই? গম পাবলৈ দৰকাৰ নাই, কাইলৈ এনেও নিউজত ওলাব, তই ৰাতিপুৱাই নিউজ চাবি। ব'ল ব'ল তেতিয়াহ'লে, ব'ল পৰ। ঐ লছা, মই ছোৱালীজনী ভাল পাওঁ। তাৰ ককায়েকৰ পৰা মই এতিয়া সেইফালে যাবও নোৱাৰো, একো ক'বও নোৱাৰো, বৰ দিগদাৰ আছে, কি কৰিম বাৰু? তই এটা কাম কৰ, ককায়েকটোক তই হোটেল বা বাৰলৈ নি মাছ মাংস মদ তই চব খুৱাই পিনে সেই কথাটো তই কৈ দে, এতিয়া হৈ যাব। ব'ল তেতিয়া হোটেলত যাওঁ। ছোৱালীজনী ককায়েকটোনো কোন? তই আকৌ সেইকাৰণে তোক লৈ আহিছো। দাদা দিয়ক অ', কিবা এটা দি থৈ যাওক, ঘৰৰ মানুহবোৰ চব ভোকত আছে অ' দাদা। হ'ল 20 টকা দিছো। থেংক ইউ দেই দাদা। ল'ৰা ছোৱালীকেইটা ভোকত আছে, কিবা এটা দি থৈ যাওক অ' দাদা। মোৰ লগৰ আগৰ ভিক্ষাৰীটোক আপুনি 20 টকা দিছে, মোক 1 টকা দিছে যে। তই কেনেকে গম পালি? এয়া চাওক হোৱাটছএপ গ্ৰুপত আহি আছে আমাৰ। তহঁতৰ হোৱাটছএপ গ্ৰুপ আছে? কি হ'ল ইমান লৰালৰিকৈ আহিছে যে? তহঁতৰ ইয়াত চব মানুহে হাবিতে থাকে নি বাৰু? অঁ ইয়াতে হাবিতে থাকে, আমাৰ ইয়াত লেট্ৰিন চেট্ৰিন একো নাই নহয়। মই আকৌ চামোচা খাবলৈ গৈ পিনে গোৰতে হাত পৰিলেগে। মানুহে হাবিতে থাকে, একদম চামোচাটো